বি পজিটিভৰ সমূহ শ্ৰোতা দৰ্শক মণ্ডলীলৈ নমস্কাৰ জনাই মই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এটা বিষয় যি বিষয়ে গোটেই বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰিছে চৰ্চা হৈ পৰিছে গোটেই বিশ্বৰ ভিতৰত সেয়া হৈছে কৰোনা ভাইৰাছ নভেল কৰোনা বা কোভিড-19 ইয়াৰ এক পৰিসাংখ্যিক হিচাপ হিচাপে আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ যে ই আমাৰ কাৰণে কিমান ভয়ানক নে সতৰ্কতাৰ বিষয়। আসলতে কোভিড-19 ভয় বা আতংকৰ নাম নহয়। কোভিড-19 হৈছে সতৰ্কতা আৰু সজাগ হোৱাৰ এটা বিষয়। আপোনালোকে হিচাপটো পৰিসংখ্যাটো মই দাঙি ধৰিছোঁ শুনিব। গোটেই পৃথিৱীত আজি 3 জুন 2020 চনৰ ৰাতি 11টা বজালৈকে গোটেই পৃথিৱীত সম্পূৰ্ণ কোভিড-19ত আক্ৰান্তৰ সংখ্যা হৈছে 65 লক্ষাধিক অৰ্থাৎ 65,13,000 মান আৰু তাত এক্টিভ হৈ আছে বৰ্তমান কেছ 30 লক্ষাধিক অর্থাৎ 30,28,000 মান। যত মৃত্যুর সংখ্যা হৈ আছে গোটেই পৃথিৱীত করোনা ভাইরাসত 3,84,000 মোটামুটি 4 লাখ। যি শতকৰা হিসাবত আক্ৰান্তৰ ক্ষেত্ৰত 5.9 মাত্ৰ আৰু ৰিকভাৰী হৈছে বৰ্তমানলৈকে 31 লক্ষাধিক। যি শতকৰা হিসাবত হিসাব কৰিলে 47.6। একে পৰিসংখ্যা যদি ভাৰতবৰ্ষৰ হিসাবত কৰা হয় তেতিয়াহ'লে ভাৰতবৰ্ষত বৰ্তমানলৈকে কোভিড-19ত আক্ৰান্তৰ সংখ্যা 2,16,000 অধিক, য'ত এক্টিভ হৈ আছে 1,06,000 অধিক। আৰু এই ক্ষেত্ৰত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ ভাৰতবৰ্ষত এই মুহূৰ্তলৈকে মৃত্যু হৈছে 6,087 জন ব্যক্তি, যি শতকৰা হিচাপত হিচাপ কৰিলে মাত্ৰ 2.81 অৰ্থাৎ শতকৰা 3 জন ব্যক্তিও আক্ৰান্তত মৃত্যুবৰণ কৰা নাই। য'ত ৰিকভাৰীৰ শতকৰা হিচাপ হৈছে 48%, যি সম্পূৰ্ণ হিচাপত হ'ব 1,03,000 অধিক মানুহ ইতিমধ্যে ৰিকভাৰ হৈছে। অসমৰ ক্ষেত্ৰত একেই মানে হিচাপ হ'ব। অসমত মুঠ আক্ৰান্ত এই মুহূৰ্তলৈকে 1,513 জন, য'ত মৃত্যু হৈছে মাত্ৰ 4 জন। শতকৰা হিচাপত 0.26%। মৃত্যুৰ শতকৰা হিচাপ যদি কৰা হয় মৃত্যুত আক্ৰান্ত 0.26%, অৰ্থাৎ এজন নহয় আধাজনো নহয় 0.26। আৰু ৰিকভাৰী হৈছে ইতিমধ্যে অসমত 3 শতাধিক ব্যক্তি, সেয়া হৈছে 16.97, প্ৰায় 17% ৰিকভাৰ হৈছে। এতিয়া আহিছোঁ আমি ভাৰত বা গোটেই পৃথিৱীব্যাপী জন্ম মৃত্যু আৰু মুঠ জনসংখ্যা। মুঠ জনসংখ্যা পৃথিৱীত বৰ্তমান 778 ক্ৰোৰ, মানে যাক আমি প্ৰায় 800 ক্ৰোৰ বুলি ক'ব পাৰোঁ। য'ত ডেইলি পৃথিৱীত মানুহৰ জন্ম হয় আজিৰ এই ডেটত 3 জুনত ৰাতি 11 বজালৈকে গোটেই পৃথিৱীত জন্ম হৈছে 3,71,000 জন ব্যক্তি আৰু মৃত্যু হৈছে এই মুহূৰ্তলৈকে 1,56,000 ব্যক্তি। যি গোটেই ভাৰতবৰ্ষব্যাপী যদি হিচাপ কৰা হয় ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হৈছে 139,47,13,100, য'ত আজিৰ এই ডেটত এই মুহূৰ্তলৈকে জন্ম হৈছে 75,270, মৃত্যু হৈছে 27,320। এতিয়া ষ্টাটিষ্টিক্সটো চাওক যে গোটেই ভাৰতবৰ্ষত সম্পূৰ্ণ 5 মাহৰ কৰোনা আক্ৰান্তত মৃত্যুৰ সংখ্যা হৈছে য'ত 6,087। সেই হিচাপত আজিৰ ডেটত ভাৰতবৰ্ষত জন্ম হৈছে 75,270, তাৰ বিপৰীতে ভাৰতবৰ্ষত আজিৰ ডেটত আজি গোটেই ভাৰতবৰ্ষত মৃত্যু হৈছে 27,320। বিভিন্ন বেমাৰ এক্সিডেণ্ট বিভিন্ন ধৰণৰ কেছত মৃত্যু হৈছে গোটেই ভাৰতত আজিৰ ডেটত 27,320 কৰোনাক সাঙুৰি। আৰু কৰোনাত পুৰা 5 মাহত মৃত্যু হৈছে মাত্ৰ 6,000 জন ব্যক্তি। তেতিয়াহ'লে আমি সতৰ্ক আৰু সজাগতাই হৈছে কৰোনাৰ লগত যুদ্ধ কৰাৰ একমাত্ৰ উপায়। ই তেনেকুৱা ধৰণৰ ডেডলি নহয় যে মানুহ বেমাৰ হ'লে মৰিব, কিন্তু বেমাৰটো হ'লে যিহেতু নিৰীহ মানুহ মানে বিশেষকৈ শিশু আৰু বৃদ্ধ বয়সৰ মানুহবিলাকৰ মৃত্যুৰ আশংকা থাকে, সেই গতিকে সেই মানুহক জীয়াই ৰখাৰ স্বাৰ্থত আমি সজাগ আৰু সতৰ্ক হ'ব লাগিব আৰু আমাৰ বডিত ইমিউনিটি পাৱাৰ গ্ৰ'থ কৰিব লাগিব। আৰু চৰকাৰে দিয়া নিৰ্দেশনা বা ঘোষণা যিবিলাক চিকিৎসা বিজ্ঞানী যিবিলাক আগবঢ়াইছে সেইবিলাক আমি অৱলম্বন কৰিব লাগিব। যেনেকৈ মুখত মাস্ক, সময়ে সময়ে হাত ধোৱা, চেনিটাইজ কৰা, ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰা, বডি ইমিউনিটি গ্ৰ'থ কৰা ধৰণৰ খাদ্য সম্ভাৰ গ্ৰহণ কৰা ইত্যাদি।
গতিকে মনত ৰাখিব ৰাইজ, কৰোনা ভাইৰাছ ভয় বা আতংকৰ নাম নহয়। কৰোনা ভাইৰাছ হৈছে সতৰ্কতা আৰু সজাগ হোৱাৰ এটা বিষয়। ধন্যবাদ জনাইছোঁ। জয় হিন্দ, জয় ভাৰত।